এফালে যাম আজি ক'ত যাম বহুত দিন ভাবি আছিলোঁ নিৰামিষ খাম মজা হৈছে না যে হ'ব মানে আৰু ষ্ট্ৰেছ বহুত সেইটো কাৰণে মানে এনেকুৱা হৈ গৈছে সেইটো কাৰণে মানে বিয়াৰ আগতে পঢ়ি শেষ কৰি তাৰপিছত বিয়া হ'ব লাগে বহুত দিন পিছত এনেকে গাখীৰ চাহৰ লগত ৰুটি খাই আছোঁ আগৰ দিনৰ কথা মনত পৰি গ'ল আগৰ দিন মানে মই মানে মাৰ ঘৰত থাকোঁতে এনেকৈ খাইছিলোঁ আৰু আপোনালোকে কোনে কোনে এনেকৈ খাই পাইছে আৰু মানে বহুত টেষ্টি হয় গৰম গৰম ৰুটিৰ লগত খালে বহুত মজা লাগে খাই চাব হে গাইজ গুড মৰ্ণিং এয়া চাওক মই ক'ত বহি আছোঁ তো চাহ তাহ খালোঁ এতিয়া মই লৈছোঁ একচুৱেলি চাহ খোৱাৰ আগতে ল'ব লাগিছিলে তো মই মানে ৰাতি বুট তিয়াই থৈছিলোঁ যে পাহৰি থাকিলোঁ তাৰপিছত এতিয়া মই লৈছোঁ বুট ইয়াতে বুট আছে তাৰপিছত মটৰ আছে পিঁয়াজ এটা কাটি লৈছোঁ কেঁচা জলকীয়া আছে আদা আছে খালী পেটত একচুৱেলি খাব লাগে খালী পেটত খালে বহুত মানে ফাইদা হয় আৰু কিন্তু মই আগতে চাহ খাই দিলোঁ ৰুটিৰ লগত আৰু এতিয়া খাই আছোঁ মই আৰু অকণমান নিমখ দি দিছোঁ মই ক'ত বহিছোঁ দেখাইছোঁ আপোনালোকক আমাৰ বেলকনি যে বিচনা আছে তাত মই বহিছোঁ ইয়াতে একচুৱেলি পঢ়ি আছোঁ ৰাতিপুৱাৰ পৰা আৰু মোৰ এই টেবুলখনো লৈ আহিছোঁ বেড টেবুলখন মোৰ চচৰ এক্সাম আহি পালে আৰু দুটা এছাইনমেণ্ট দিছিলে সেইকেইটা কমপ্লিট কৰিব লাগিব আৰু বেছি দিন নাই আৰু 6 দিনমান আছে চাগে তো সেইটো কাৰণে মানে এতিয়া ৰাতিপুৱা অকণমান মানে পঢ়িবলগীয়া হৈছে আজিয়ে বাৰু ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা নহ'লেতো ৰাতি মানে কাম চাম কৰি আহি একদম পঢ়িব মন নাযায় বিয়া হয়তো একদম পঢ়িব মন নাযায় মোৰ ক্ষেত্ৰত বাৰু আৰু যিসকলে বিয়া হৈ পঢ়ে মানে মই চেলুট জনাইছোঁ বা তো ঠিক আছে বলক আজি ব্লগটো ধুনীয়াকৈ আৰম্ভ কৰি দিছোঁ হেল্ল' নমস্কাৰ আসসালামু আলাইকুম মই ৰূপালী আপোনালোক সকলোকে আমাৰ আৰু এটা নতুন ব্লগত স্বাগতম জনাইছোঁ আৰু মোৰ চশমা পিন্ধিব মন নাযায় কালি দিনটো চশমা পিন্ধা নাই তাৰপিছত ভাবিলোঁ চশমা লগাই ব্লগটো ধুনীয়াকৈ শ্বুট কৰোঁ আৰু যেতিয়া মোৰ হাতত কেমেৰা থাকিব তেতিয়া মানে মনত থাকিব যে গ্লাছ পিন্ধিব লাগিব চশমা পিন্ধিব লাগিব তো এতিয়া মই বহিছোঁ পঢ়িবলৈ মানে এছাইনমেণ্টৰ কুৱেশ্যন বিচাৰি আছোঁ যে ক'ত ক'ত আছে তাৰপিছত সেইকেইটা মই মানে বিচাৰি ওলাই লিখিব লাগিব এতিয়া মোৰ মানে বিচাৰি হোৱাই নাই এতিয়াও আৰু ইফালে মিষ্টাৰক চাহ দিছোঁ মিষ্টাৰে চাহ খাই আছে এতিয়া মই ইয়াতে বহিছোঁ আৰু মিষ্টাৰো মোৰ পিছে পিছে আহি গ'ল ইয়াতে তো এতিয়া অকণ সময় মানে লিখি প্ৰজেক্টকেইটা লিখি তাৰপিছত এফালে যাম আজি ক'ত যাম আপোনালোকক দেখাম আজি মানে মই যিমানেই কিছুমান বস্তুত যিমানেই জল্দি নকৰোঁ কিয় চব লেট হৈ যায় মানে উল্টা পুল্টা হৈ যায় সেইটো কাৰণে ধীৰে স্থিৰে কাম কৰিব লাগে মাথা ঠাণ্ডা কৰি কাম কৰিব লাগে আৰু মোৰ চশমাটো চাওক খুলি থৈ দিওঁ এতিয়া চাহ বনাব গৈছিলোঁ খুলি থৈ খুলি থৈ বনাই বহুত লাজ লাগিছে এক ফুটকৈ লগাব দিছে টাইমত নলগালে মানে কি হয় পাহৰা যায় এইকেইদিন যে ড্ৰপ লগাই আছোঁ চকুত অকণ মানে খোজাই আছিলে খোজোৱাটো যে চব বন্ধ হৈ গ'ল ৰেডনেছ আছিলে বন্ধ হৈ গ'ল আজি কেইদিনমানৰ পৰা মোৰ এটা হালধীয়া ৰঙৰ চুৰি আছিলে যে সেই চুৰিটো মই বিচাৰি নাপাওঁ ক'ত যে পৰিছে তো কালি আব্বাই মানে এই কটাৰীডাল ওলাই দিছে আৰু এইটো অকণমান মানে বহুত পুৰণি আছিলে অকণ ধাৰ দি দিছে তো এতিয়া এই কটাৰীৰে কাম চলাবলগীয়া হৈছে মানে সৰু সৰু বস্তু কিছুমান বস্তু আছে ন এনেকৈ মানে দাখনেৰে কাটিলে ভাল নালাগে তো এতিয়া মই কটাৰী ইউজ কৰিছোঁ কটাৰী মই ইমান মানে ভালকৈ কাটিব নোৱাৰোঁ কটাৰীৰে ইমান এক্সপাৰ্ট নহয় কিন্তু লাহে লাহে ট্ৰাই কৰিছোঁ চাওকচোন গাইজ আপোনালোকে ন'টিছ কৰিছে নে নাই গম নাপাওঁ মানে এইফালে মই কাটি থাকোঁতে পাকঘৰত মুৰ্গী সোমাই আহিছে দুটা এতিয়া দেখিব চাবচোন মানে ইমান উৎপাত কৰে মোৰ এই মুৰ্গী পোৱালীকেইজনী মানে এনি টাইম খালি পাকঘৰত সোমাই যায় মানে ঘৰৰ ভিতৰত আহি সোমাই যায় ইমান খেদিব লাগে মানে কিবাকিবি পৰি থাকে যে ভাত খোৱাৰ পিছত কিবাকিবি এইবিলাক আহি খাব আহে মানে আৰু এইফালে দেখিছে মটৰ বুট এইখিনি সিজাই লৈছোঁ নিমখ দি এতিয়া মই তেলত দিম এইখিনি আৰু পিঁয়াজ কেঁচা জলকীয়া এইবিলাক কাটি লৈছোঁ এয়া চাওক একচুৱেলি এইখিনি লৈ আমি ফুৰিব যাম ক'ত যাম কৈ দিছোঁ আপোনালোকক মই আৰু আম্মা যাম এয়া চাওক কিমান ধুনীয়াকৈ মানে হৈ গ'ল আমাৰ গাঁৱত মানে এনেকৈ জমাত পাৰ্টি আহিছে মহিলা জমাত পাৰ্টি সিদিনাখন যে আমি মছজিদত দিছিলোঁ মানে তেওঁলোকৰ লগতে আছিলে আৰু আমাৰ ওচৰতে ঘৰত আহিছে তো এনেকৈ চাব গ'লে বা শুনিব গ'লে আপুনি লগত কিবা লৈ যাব লাগে যিহেতু বহুত দূৰৰ পৰা আহিছে কোচবিহাৰৰ পৰা আহিছে তো আজি আমি গৈ আছোঁ মই আৰু আম্মা মানে ধৰ্মীয় কিছুমান কথা আলোচনা কৰা হয় তালিম বুলি কোৱা হয় মানে ধৰ্মীয় শিক্ষা দিয়া হয় সেইটোকে তালিম বুলি কোৱা হয় মহিলাসকল আহিছে আৰু তাত মানে এনেকৈ নামাজৰ ওপৰত আৰু ধৰ্মীয় মানে কথা বতৰা এইবিলাক পতা হয় তো মহিলাসকলে শুনিব যায় আৰু তো সেইটো কাৰণে ভাবিছোঁ মই আৰু আম্মা যাম আৰু কিবা এটা বনাই লৈ যাওঁ যিহেতু বহুত দূৰৰ পৰা আহিছে
তো সেইটো কাৰণে বুট ভাজি লৈ গৈ আছোঁ মই আৰু আম্মা। এনেকুৱা পৰিৱেশত গ'লে মানে আপুনি ফুল পৰ্দাত থাকিব লাগিব। তো মোৰ তাত যিহেতু ভুৰকা নাই, মোৰ এটা লং মানে ফ্ৰক চুইজাৰ আছিলে, সেইটোৱে পিন্ধি ল'লোঁ। সেই গাইজ, ব্লগটো কণ্টিনিউ কৰাৰ আগতে আজি আপোনালোকৰ লগত এটা টপিকৰ বিষয়ে কথা পাতিম, আৰু সেইটো হ'ল আমাৰ পিৰিয়ডৰ ওপৰত। আৰু এইটো কোনো লুকুৱাৰ বস্তু নহয় বা কোনো লাজৰ বস্তু নহয়, একদম নেচাৰেল হয়, আৰু এইটো হ'লেহে মানে আমি সম্পূৰ্ণ নাৰী হ'ব পাৰোঁ। তো যেতিয়া মোৰ ফাৰ্ষ্ট পিৰিয়ড হৈছিলে তেতিয়া বহুত ভয় খাইছিলোঁ, আৰু হয় এইটো চবেই প্ৰথমবাৰ যেতিয়া হয় চবেই ভয় খায়। আমি মানে নিজেও ক'ব নোৱাৰোঁ যে আমাৰ লগত কি হৈ আছে, একদম ছাডেনলি চব চেঞ্জ হৈ যায়, আৰু তেতিয়া আমি অকণ মেচিয়ৰ হ'বলৈ ধৰোঁ আৰু চব লাহে লাহে বুজি পাওঁ। তো প্ৰথমবাৰ ভয় খাইছিলোঁ, তাৰপিছত আম্মাক সুধিলোঁ, আম্মা মোক মানে এনেকৈ পেডৰ বিষয়ে ক'লে। তেতিয়া মোক মানে এটা পেড দিছিলে, অকণমান ফ'ল্ড কৰা আছিলে, মানে মই বুজি পোৱা নাই এইটো কেনেকৈ ইউজ কৰিব লাগে। তাৰপিছত চাওঁ মানে পেডৰ বহুত ভেৰাইটিজ থাকে, তাৰপিছত আম্মা ক'লে যে এইটো এনেকৈ ইউজ কৰিব লাগে। তেতিয়া আমাৰ স্কুলত এনেকৈ স্কাৰ্ট আৰু চাৰ্ট আছিলে, তাৰপিছত যেতিয়া মানে স্কুলত আহোঁ বহুতবাৰ এনেকৈ দেখা যায় যে যেতিয়া চাইকেল চলাই আহোঁ আৰু এনেকৈ দাগ লাগি যায় বা ষ্টেইন লাগি যায়, আৰু কেতিয়াবা ইচিং ইৰিটেশ্যন এইবিলাক মানে হৈ থাকে। তো মানে ঘৰত যে আম্মাক কওঁ যে এইবিলাক মানে ভাল নালাগে, ইউজ কৰি ভাল নালাগে। আৰু তেতিয়া পেডৰ কোনো অল্টাৰনেটিভ নাছিলে, আমি পেড নহ'লে কাপোৰ ইউজ কৰিব লাগিছিলে। আৰু আপোনালোকে গম পায় কাপোৰ ইউজ কৰা কিমান বেছি মানে হাৰ্মফুল হয়, আৰু আমাৰ মানে ইণ্টিমেট এৰিয়াত ইনফেকশ্যন হোৱাৰ চান্স থাকে। আৰু আজিকালি পেডৰ সলনি এটা অল্টাৰনেটিভ আহি গ'ল, সেইটো হ'ল এভাৰডিনে নতুনকৈ লঞ্চ কৰিছে মেনষ্ট্ৰুৱেল কাপ। এইটো টিনেজাৰসকলৰ কাৰণে হয়। তো এইটোৰ ভিতৰত কেনেকুৱা মেনষ্ট্ৰুৱেল কাপ আছে, ব'লক আপোনালোকক ধুনীয়াকৈ আনপেক কৰি দেখাওক। চাওক, ইয়াতে মানে ইনষ্ট্ৰাকশ্যন দিয়া আছে ধুনীয়াকৈ 2-3টা এনেকৈ চাৰ্ট দিয়া থাকিব, তাৰপিছত এটা পটলি দিয়া থাকে। এইটোৱে হ'ল আমাৰ মেনষ্ট্ৰুৱেল কাপ, আৰু এইটো 100% গ্ৰেড ছিলিকনেৰে বনাইছে, একদম ছফ্ট হয়, আৰু এইটো ইউজ কৰিলে ইচিং ইৰিটেশ্যন ৰেচেছ একদম নহয়, আৰু কোনো ধৰণৰ মানে লিকেজ হোৱাৰ চান্স নাথাকে, একদম লিক প্ৰুফ হয়। এইটো ইউজ কৰি আপুনি 12 ঘণ্টালৈকে ৰাখিব পাৰে, কোনো ধৰণৰ লিক হোৱাৰ চান্স নাথাকে। আৰু এইটো 16 ml লৈকে ফ্লুইড আপোনাৰ এইটো হোল্ড কৰি ৰাখিব পাৰে। আপুনিও নিজৰ মানে ভণ্টি বা নিজৰ ছোৱালীৰ কাৰণে আপুনি পেডৰ সলনি আপুনি পেডৰ লেগেচি ব্ৰেক কৰি আপুনি মেনষ্ট্ৰুৱেল কাপ ল'ব পাৰে। আৰু মই মোৰ ভণ্টিৰ কাৰণে এইটো লৈছোঁ। আৰু গাইজ, আপোনালোকে যদি এইটো ল'ব বিচাৰে তেতিয়াহ'লে মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, আপোনালোকে চেক আউট কৰি ল'ব। ৰাতিপুৱা মাছ তাছ কাটি থৈ গৈছিলোঁ, এতিয়া বনাম। এইখিনি যে দেখিছে সৰু মাছ, এয়া বনাম আমাৰ ঘৰৰ লেচাৰী যে আছে, লেচাৰীৰ লগত সৰুকৈ বনাম, জোল তোল নিদিয়াকৈ। আৰু ডাঙৰখিনি ভাজি থৈ দিম। একচুৱেলি সদায় মানে মাছ খাব মন নাযায়, মুখত মানে বেলেগ কিবা এটা টেষ্ট কৰিব লাগে। তো আজি ভাবিলোঁ নিৰামিষ বনাম। ইফালে লাও কাটি লৈছোঁ, আৰু ইয়াত আছে আলু সৰু সৰুকৈ কাটি লৈছোঁ। আজি মই বনাম লাওৰ নিৰামিষ। বহুত দিন ভাবি আছিলোঁ নিৰামিষ খাম। আৰু ইয়াতে মই পানী দি খালি এইখিনি সিজিব দিম, তাৰপিছত আকৌ তেলত দি দিম। বেছি পানী দিব নালাগে, লাওৰ পৰা পানী উঠে। বেছি হৈ গ'ল নেকি, আলুটো সিজিব লাগিব। আৰু ইয়াতে মই এতিয়া হালধি গুড়ি দি দিছোঁ অকণমান। এইকেইটা মাছ ভাজি থৈ দিছোঁ, ৰাতি বনাম। কি আৰু মাছ নবনাওঁ, সৰু মাছ বনাই দিম। ভাজি নথ'লে মানে এনেকৈ থ'লে একদম গেলি যাব, সেইটো কাৰণে ভাজি থৈ দিছোঁ। আমাৰ মুৰ্গী চাক ক'ত বহি কণী পাৰে, আল্লাহ কি যে হ'ব মানে। আৰু এইখিনি এতিয়া মই তেলত দিম, আৰু অকণমান মছলা দিব লাগিব, খালি হালধি দি আৰু নিমখ দি সিজাই লৈছোঁ। আৰু ইয়াতে আছে আদা নহৰু পিঁয়াজ, এইখিনি অকণমান থেতেলি ল'ম। টাইলছৰ ওপৰত থৈছিলোঁ, কণীটো বাগৰি বাগৰি আহি ইয়াতে পৰি গ'ল, চাওকচোন। মোৰ এই নিৰামিষ তৰকাৰীটো এতিয়া আৰু নিৰামিষ হৈ থকা নাই, এতিয়া আমিষ হৈ গ'ল। তো মই যেতিয়া বনাই আছিলোঁ আম্মা ক'লে যে এনেকৈ ডিম দি দিবা, তেতিয়া আৰু ভাল লাগিব খাবলৈ। তো আম্মাৰ কথা মতে মই এনেকৈ ডিম দি দিলোঁ, আৰু সঁচাকৈ দেখিবলৈ ভাল লাগিছে আৰু খাবলৈ ভাল লাগে। মজা হৈছে ন? দুপৰীয়া ভাত পানী খাই টোপনি মাৰিছোঁ। এতিয়া একচুৱেলি মানে এনেকুৱা দিন আহি গ'ল, টোপনি মাৰিবলৈ ভাল, ঠাণ্ডাও আহি গ'ল। আৰু মানে ৰাতি এনেকুৱা হয়, ফেনো দিব লাগে, আকৌ ব্লেংকেটো ল'ব লাগে, এনেকুৱা অৱস্থাৰ হৈ গৈছে। আৰু একচুৱেলি গাইজ, মই ভাবি পোৱা নাই কি কৰিম। মানে এফালে এক্সাম আহি গ'ল, এক্সামৰ টেনশ্যন, আনফালে মানে
মোৰ মানে হৰম'নেল প্ৰব্লেম হৈছে কাৰণে ৱেইট বেছি বাঢ়ি যায়। আপোনালোকে কমেণ্ট কৰি কৈ থাকি কেতিয়াবা মানে আলহী খাই আহি মই শকত হৈ গৈছোঁ। যিকেইদিন মই মেইনটেইন কৰোঁ, ৱেইট মেইনটেইন কৰোঁ, ভালেই থাকে। তাৰপিছত 2 মাহ 3 মাহ এনেকৈ কষ্ট কৰি মানে কমাওঁ, তাৰপিছত যেতিয়া এৰি দিওঁ আকৌ মানে সেই আগৰ অৱস্থা আহি যায়। হৰম'নৰ ডিছঅৰ্ডাৰ থাকিলে ৱেইট মানে সোনকালে এনেকৈ গেইন হৈ যায়। কি যে হ'ব মানে, আৰু ষ্ট্ৰেছ বহুত, সেইটো কাৰণে মানে এনেকুৱা হৈ গৈছে। আৰু ইফালে ঘৰৰ কামটো থাকি ঘৰৰ কাম কৰি মানে একদম পঢ়িব মন নাযায়, যি এলাহ লাগে মানে কি ক'ম। মই কিয় যে এডমিশ্যন লৈছিলোঁ, মই তাকে ভাবি আছোঁ কিয় মই এডমিশ্যন লৈছিলোঁ। আৰু মানে পইচাও বহুত, প্ৰায় 10,000 মান খৰচ হৈ গ'ল। এইবিলাক মানে এনেকৈ ল'ব গ'লে বহুত পইচা লাগে, আৰু ছাবজেক্ট যিমানেই বেছি হ'ব আপোনাৰ পইচাও ইমান বেছি হয়। মাছ আনিছিলে আকৌ চাওকচোন, এয়া সৰু মাছ আৰু 3টা কাৱৈ মাছ আছিলে, সেইখিনি কাটিলোঁ। মানে কেতিয়াবা এনেকুৱা খং উঠি যায় সন্ধিয়া টাইমত সৰু মাছ আনিলে, মানে মন নাযায়। আৰু যেতিয়া কাটিবলৈ বহো নহয়, মহে ইমান কামুৰে। ৰাতিপুৱা আছিলে মাছ, সেইখিনি ভাজি থৈছিলোঁ, কিন্তু আব্বাই গম নাপায় যে মাছ আছে বুলি। আৰু এতিয়া মই চাহ বনাম। নাজানো, ৰাতিপুৱা মতে গাখীৰ চাহ খাইছিলোঁ, এতিয়াও গাখীৰ চাহ খাব মন গৈছে। চাহ বনাই লৈ আহিলোঁ, বিস্কুটো আছে লগত। আৰু এতিয়া মই অকণমান লিখা পঢ়া কৰিম। মই বিয়া পঢ়ি আছিলোঁ, মোৰ লগত 2-3জনীমান ছোৱালী আছিলে, বিয়া হৈ মানে কেনেকৈ পঢ়িছে আল্লাহ। সিহঁতৰ মানে ইমান সাহস আৰু ইমান মানে কি বুলি কয়, মানে মনৰ বহুত জোৰ থাকিব লাগে। বিয়া হোৱাৰ পিছত পঢ়িবলৈ হ'লে বহুত পেচেণ্ট থাকিব লাগে, যিটো মোৰ নাই এতিয়া। মই মানে গোটেইকেইটা বিচাৰি উলিয়ালোঁ ক'ত ক'ত আছে, মানে প্ৰজেক্ট এনেকৈ ক'ত আছে, চেপ্টাৰ কোন চেপ্টাৰত আছে। এতিয়া পঢ়ি লিখিবহে লাগে। আৰু বেছি দিনো নাই এক্সামৰ, আৰু এক্সামৰ টেনশ্যনৰ কাৰণে একচুৱেলি মানে মন চন বেয়া হৈ আছে। মানে এতিয়া 7টা বাজিছে, ভাত পানী বনাই থৈলোঁ। আমাৰ ঘৰত মানে কি হয়, 6:30 মানতো আজান দি দিয়ে, আজানৰ আগতে ভাত পানী বনাই শেষ কৰিব লাগে। মানে আপুনি পঢ়াত ধ্যান দিব নে কেতিয়া আজান দিয়ে, কেতিয়া ভাত পানী বনাব লাগে, এইবিলাকত ধ্যান দিব। সেইটো কাৰণে মানে বিয়াৰ আগতে পঢ়ি শেষ কৰি তাৰপিছত বিয়া হ'ব লাগে। বিয়া হৈ যে একদম পঢ়া নহয়। কিছুমানে পাৰে দিয়কচোন, বিয়া হৈ ইমান ধুনীয়াকৈ ৰিজাল্ট কৰে, ইমান ধুনীয়াকৈ পঢ়িব পাৰে, কিন্তু মোৰ দ্বাৰা নহয়। মোৰ একদম পেচেণ্ট নাই, পঢ়িবলৈ মোৰ ধৈৰ্য নাই। এনেকুৱা এলাহ লাগে, দিনটো কাম কৰি পঢ়িব মন নাযায়। যেতিয়া মানে বিচনাত মোৰ ইয়াতে বহিলে মোৰ ভাল নালাগে। মই কি কৰোঁ, এনেকৈ বহু বিচনাত, আৰু যেতিয়া মানে ভাগৰ লাগে এনেকৈ শুই দিওঁ। আৰু এইকেইদিন মানে ফুৰিলোঁ, ইমান ধুনীয়াকৈ হোজাইত গ'লোঁ, আৰু ব্লগকেইটাৰ ৰিচ বহুত কমি গৈছে। সেইটো কাৰণে আৰু বেছি টেনশ্যন, মানে কি কৰিম একো ভাবি পোৱা নাই। ইফালে ব্লগ কৰিব লাগে, ইফালে এক্সামো আহি পালে, ইফালে ঘৰৰ মানে কাম। মই কেতিয়াবা মিষ্টাৰৰ লগত খং দেখাওঁ, কিন্তু খং দেখালেতো লাভ নহয়। বিচাৰে থাকে দোকানত, এতিয়া মানে মোকতো হেল্প কৰি দিব নোৱাৰে, দিনটো থাকি বাহিৰত। এতিয়া কি যে হ'ব। হ'লেও মই মিষ্টাৰক কৈছিলোঁ যে এটা প্ৰজেক্ট আপুনি লিখি দিব। মানে বিচাৰিবতো লাগিব, মানে বিচাৰি উলিয়াব লাগিব, তাৰপিছত সেইখিনি আকৌ লিখিব লাগিব। গাইজ, আপোনালোকে মোৰ কাৰণে দোৱা কৰিব, যাতে আল্লাহে মোক ধৈৰ্য শক্তি দিয়ে, যাতে মই চব কৰিব পাৰোঁ, চব একেলগে মেইনটেইন কৰিব পাৰোঁ। আৰু গাইজ, আজি মই নকওঁ যে ব্লগটো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কাৰণ মই সদায় ইমান ধুনীয়াকৈ কৈ দিওঁ চিঞৰি, কিন্তু আপোনালোকে লাইক নকৰে, তেতিয়া আৰু বেছি বেয়া লাগে। যদি এটা ব্লগ ধুনীয়াকৈ এডিটিং কৰি বহুত কষ্ট লাগে, এডিটিং কৰি এনেকৈ পাব্লিক কৰোঁ, আপোনালোকে লাইক নকৰে, বহুত বেয়া লাগে। তো আজি মই নকওঁ, আপোনালোকৰ মন গ'লে যদি ভাল পাই কৰিব, তেতিয়াহ'লে, যদি বেয়া পায় নকৰিব। তো ঠিক আছে, লগ পাম আৰু এটা নতুন ব্লগৰ সৈতে। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক।